ডুমডুমা পৌৰসভাৰ দোকান নিবিদাৰ ক্ষেত্ৰত ভয়ংকৰ জালিয়াতি ভাড়া নিদিয়াকৈ একাংশই মই মতালিৰে চলাইছে দোকান মধ্যভোগীৰ কবলত পৰিছে একাংশ দোকানসমূহ ডুমডুমা পৌৰসভাৰ অন্তৰ্গত ডুমডুমা নগৰত থকা বিভিন্ন দোকানত একাংশ মধ্যভোগীয়ে মই মতালি চলোৱাৰ অভিযোগ উত্থাপন হৈছে পৌৰসভাৰ পৰা দোকানসমূহ ভাড়ালৈ লৈ বহু বছৰলৈকে ভাড়া নিদিয়াকৈ চলাই গৈছে দোকানসমূহ আন একাংশই আকৌ নিজৰ নামত দোকানসমূহ লৈ অন্য লোকক দোকান ভাড়ালৈ দি কমিছনৰ অংকত ব্যস্ত হৈ পৰিছে এই সম্পৰ্কে ডুমডুমা নগৰত পৌৰসভাৰ এটা দলে ভাড়া আদায় নিদিয়া দোকানসমূহত অভিযান চলায় অভিযানৰ সময়ত এখন দোকান চিলু কৰা হয় ডুমডুমা নগৰত মই মতালিৰে একাংশ ভদ্ৰতাৰ মুখা পিন্ধা লোকে চলাই থকা এনেধৰণৰ মই মতালি বন্ধ কৰাৰ বাবে ডুমডুমা পৌৰসভাই অভিযান চলোৱাৰ কথা উল্লেখ কৰিছে যদিও সেয়া কিমান সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব